এই গাঁৱত শান্তিও পোৱা যায়, মৃত্যুও পোৱা যায়। আৰু এইটো চতুৰ্থ যোগ কৰিলোঁ। ভাই পুলিচ আহিছে। এই গাঁৱৰ পুলিচক দৰমহা মই দিওঁ আৰু এই আইন মোৰ ভৰিত তলত থৈ দিওঁ। ভাই আমাৰ পাৰাত নাই, গাঁও এৰি গুচি যাম মই। বলা যাবি বল, এই মাটিতে তোৰ বাপেৰ টিৰ আছে আৰু এই মাটিতে তোৰ ন্যায় হ'ব। শুন জিতু, আজি যদি মই মৰিও যাওঁ, কালি আৰু এটা কবিৰ জন্ম পাব। কাৰণ ভয়ে এটা নতুন দানৱৰ জন্ম দিয়ে। তবরে বাইরে গেছলি কলা ধান্দার বিষয়ে কি শিকিলি? নাই দাৰোগা, মই শিকিছোঁ 2 নম্বৰী। এখন ডায়েৰীত 20 বছৰৰ হিচাপ আছে। কোনে কাৰ মাটি মাৰি খেলা, কাৰ পইচা কাৰ পেটত হজম হ'ল, চব আছে ইয়াতে। তই কি কৰিব বিচাৰিছ? মই ৰজা হ'ব বিচৰা নাই, মই হিচাপদাৰ হ'ব বিচাৰিছোঁ। যোনে ভুল কৰে তাৰে শাস্তি হ'ব। বল চাই ল'ম তোক। বল ইয়াক মাৰি পেলাও নেকি? ইয়াৰ ব্যৱস্থা ল'ব লাগিব। দাদা ইয়াক কি কৰা যায়? ইয়াৰ অতি শীঘ্ৰে টিকেটটো কাটি দিব লাগিব। জলদি কৰা। তাক মাৰাটো ইমান সহজ কথা নহয়। তাৰ এখন ডায়েৰী আছে য'ত আমাৰ গোটেইবিলাকৰ নামবিলাক আছে, আৰু সেইখন যদি কিবা কাৰণে পুলিচে পায় আমি চব শেষ। দাদা না দাড়িখানে চলাই দিওঁ, তাকো চলাই দিওঁ। কবিৰক মাৰাতকে ৰাতুলক ধৰাই ভাল। কবিৰৰে নাও ৰাতুলে ৰাই দিয়া। বৰা ৰাতুলক থৰ বল। মোলা বল। কি হ'ল বে? ৰাতুল ফিনিছ। কি কৈছা বে? ৰাতুলক দাৰোগাই মাৰি পেলালে। উঠা বে তই। एक मेरा यारा एक ओदी यारी দাৰোগা কি হ'ল বৰা? দাৰোগা তাকতো মাৰি পেলালো আৰু বাকী চব চেছে। সেই খোৱা নাই বৰা, ডায়েৰী এতিয়াও কবিৰৰ তাতে আছে। কবিৰকে ফিনিছ কৰি দিওঁ নেকি এইবাৰ? ঐ দাৰোগা, বৰা মাছ নিজে জালত পৰি গ'ল বে। আইবাৰ কোনা বৰা যা। ডায়েৰী ক'ত ডায়েৰী? কবিৰ লাজ বাৰৰ কাৰণে ক'লো, ডায়েৰী ক'ত? মাৰি পেলা মোক, কিন্তু ডায়েৰী নাপা। আজিৰ পৰা ডায়েৰী হিচাপত তই ইনাম ডাঙৰ কামটো মই কিনতে কৰিম। এইটো কাম তয়ে কৰিব লাগিব, কাৰণ তোৰ চাই বিশ্বাসী আৰু কোনো নাই।